সো বন্ধুসকল মই ব্লগছত অভিজিত কমেণ্টটো তাতে সামৰিলো। এতিয়া আহো মোৰ মেইন মানে ৰষ্টিঙৰ কমেণ্ট। মানে কি ধুনীয়া ধুনীয়া কমেণ্ট মানে মোৰ মনটো খুশ মানে আৰু খুশ কৰি দিলে কমেণ্টবোৰ পঢ়ি। মানে ভিডিঅ'ত ইমান কষ্ট কৰি বনাম তাহত কমেণ্ট এইকেইটা আহিব। মানে মই গম পাওঁ যে ৰষ্টিঙৰ যে চেনেল তাতো ভাল ভাল কমেণ্ট আশা কৰা নাযায়। যিমান কমেণ্ট নেগেটিভ আহিব তাৰ দুগুণ পজিটিভ কমেণ্ট আহিব। মানে 100%ৰ ভিতৰত 90% বেয়া কমেণ্টে আহিব আৰু 10% যোনটো ভাল কমেণ্ট আহিব সেইবোৰ মোৰ বন্ধুৰ কেইটামান বেয়া কমেণ্টে মাৰে। তো বন্ধুসকল ফাৰ্ষ্ট কমেণ্টটো লৈ লোৱা হওক আমাৰ ৰষ্টিং চেনেলৰ। ফাৰ্ষ্ট কমেণ্টটো মানে মোৰ ফাৰ্ষ্ট ভিডিঅ'টোৰ যোনটো নীল আকাশ দাৰ চংটো কপি কৰিছিলে চাউথৰ ছিংগাৰজনীৰ বাটুকম্মা আছিলে মতে ছিংগাৰজনী। মোৰ সেই ভিডিঅ'টোত কমেণ্টটো আহিছে যে আছাম মিম ষ্টাৰ তেওঁ কমেণ্টটো দিছে, পোষ্ট কৰিছে, যি কৰিছে মানে কমেণ্টটো মোৰ ইয়াত আহিছে। এইটো মই পঢ়ি শুনাম আৰু ৰিপ্লাইটো দিম। তো কমেণ্টটো দিছে যে আছাম মিম ষ্টাৰ বাচ্চা আছো ও কেলা ৰষ্টিং বাচ্চাৰ কাৰণে নহয়। তো আচ্ছা বাচ্চাৰ কাৰণে ৰষ্টিং নহয়, ঠিকে আছে। মই এতিয়া বাচ্চা নহয়, মইতো ক'বলৈ দৰকাৰ নাই। আৰু কৈছে কি ৰষ্টিং বাচ্চাৰ কাৰণে নহয়, ঠিক আছে বাৰু মই বাচ্চাই। আপুনি কি কৰিছে? আপুনিতো বনাব পাৰে ৰোষ্ট, আপুনি বনাই দেখাব না, সেইটো ক'লো ৰিপ্লাইত। তাৰ পাছত আৰু এটা কমেণ্ট আমি হাতত লৈছো। কমেণ্টটো আমাৰ দিছে মোৰ ডিম্পুদাৰ ওপৰত ভিডিঅ' এটা বনোৱা আছে ৰোষ্টৰ ভিডিঅ'। যদি চোৱা নাই ভিডিঅ'টো চাবগে, মই ডেছক্ৰিপশ্যনত মই সকলোবোৰ লিংক দি দিছো। তো কমেণ্টটো ৰাজেন ইণ্ডিয়াই কমেণ্টটো পোষ্ট কৰিছে যে ঐ মানুহ চিনি নাপাও নেকি তই? মানুহ চিনি নাপাও নেকি তই? ঠিকে আছে। দেখাত যে তোক কুকুৰৰ দৰে লাগিছে। আচ্ছা কুকুৰৰ দৰে মানে মানুহৰ ফাৰ্ষ্টে কৈছে যে মানুহ চিনি নাপাও নেকি তই? ঠিক আছে মই মানুহ চিনি নাপাওঁ, আপুনি মানুহ চিনি নাপায় দেই। মোৰ জীৱ আৰু জন্তুৰ মাজত ডিফাৰেঞ্চ কি গম নাপায় নি আপুনি? সেইটোৱে ক'লো আৰু। চ' বন্ধুসকল আৰু কমেণ্ট আমি হাতত লওঁ। কমেণ্টটো মানে এনেকুৱা ধৰণৰ মানে কমেণ্টটো আমাৰ পোষ্ট কৰিছে জে কি ফুল ফৰ্ম নাজানো, জিএফ ফোন নকৰিবি। তেওঁ কমেণ্ট দিছে জিএফ ফোন নকৰিবি। মানে মোৰ যোনটো ডিম্পুদাৰ ভিডিঅ' আছে ৰোষ্ট ভিডিঅ' তাতে মোৰ মানে জিঅ'ৰ লগত ৰিলেটেড অকণ কিবা কিবি মই ধুনীয়া ধুনীয়া লাইন কেইটামান কৈছিলো। সেই তাৰ ওপৰত ভিত্তি কৰি কমেণ্টটো মোক পোষ্ট কৰিছে যে জিএফক ফোন নকৰিবি। আচ্ছা জিএফক ফোন নকৰিবি। ফাৰ্ষ্ট অফ অল মেৰাটো কৈ জিএফ মানে মোৰ কোনো জিএফ নাই। আৰু ফোন কৰিবলৈ হ'লেও মোৰ এয়াৰটেল যিহেতু মই ইউজ কৰোঁ মোৰ কোনো প্ৰব্লেম নহয়। আপোনাৰে হ'ব চাগে, আপুনি যদিহে জিঅ' ইউজ কৰে। তাৰপিছত কমেণ্টটো আমাৰ পোষ্ট কৰিছে বিক্ৰান্ত চৌহানে কৈছে যে তোৰ থপৰাটো ভাল লগা নাই। ঠিক আছে মোৰ থপৰাটো এনেও ভাল নহয়, আপুনি মোক কমেণ্টত নজনালেও হ'ব। বেলেগ কিবা যদি জ্ঞান দিবলৈ আছে আপুনি জ্ঞান দিব পাৰে মোৰ থপৰাটোৰ বিষয়ে। তো তাৰ পাছত আৰু এটা কমেণ্ট মুনিন বৰুৱাই কৈছে, কি কৈছে চাই লওঁ কমেণ্টটোত। ভিডিঅ' বনাবলৈ আৰু বেলেগ বিচাৰি নাপালি ন? হয় মই ভিডিঅ' বনাবলৈ আৰু বেলেগ ক'বলৈ বিচাৰি যে কণ্টেণ্ট বিচাৰি নাপালি, ক'ব জনা নাই চাগে কমেণ্টত। কণ্টেণ্ট বিচাৰি নাপালো হয়, কাৰণ আমাৰ ইউটিউবাৰ সকলৰ কণ্টেণ্টৰ বহুত অভাৱ বুলি ক'ব অভাৱ হয়। চ' যি পাওঁ আমি মানে ট্ৰেণ্ডিং টপিক আপোনালোকৰ কাৰণে মই বুলিয়ে নহয় চবেই ধুনীয়াকৈ সুন্দৰকৈ আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি প্ৰস্তুত কৰি ভিডিঅ'টো আপলোড কৰোঁ। আৰু এতিয়া আপোনালোকে ক'ব যে ভিডিঅ' বনালে কি বেলেগ বিচাৰি নাপালি ন? ঠিকে আছে। তাৰপাছত কৈছে ডাঙৰ মানুহক অলপ সন্মান কৰিবলৈ শিকিবা। ঠিকে আছে ডাঙৰ মানুহক সন্মান কৰিবলৈ শিকিবা। মানে ডিম্পুদাৰ ভিডিঅ'টোত কমেণ্টটো পোষ্ট কৰিছে। মই ক'ব বিচাৰোঁ যে মই ডিম্পুদাক কোনো ধৰণৰ বেয়াকৈ কোৱা নাই, না বেয়া ৱৰ্ড এটা কৈছোঁ, মই অপমানো কৰা নাই। তো কেনেকৈ ক'লে যে মই সন্মান কৰিবলৈ শিকিবা? মই কি অপমান কৰিছোঁ নেকি? সেইটো সুধিব বিচাৰোঁ। চ' বন্ধুসকল আৰু এটা কমেণ্ট আমি হাতত লৈছোঁ। কমেণ্টটো আমাৰ পোষ্ট কৰিছে ঋতুৰাজ কোঁৱৰে কৈছে যে তহঁতৰ আৰু কাম নাই, এইকেইটা ভিডিঅ' কিমান নেদেখাও। মানে মোৰ ডিম্পুদাৰ ভিডিঅ'টোৰ ওপৰতে তেওঁ কমেণ্টটো পোষ্ট কৰিছে যে ডিম্পুদাৰ ওপৰত আৰু কিমান ভিডিঅ' নবনাও, সেইটো ক'ব বিচাৰে চাগে। মই ক'ব বিচাৰোঁ যে আমাৰ কাম আছে বহুতো, কিন্তু মাত্ৰ আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে মই এই ভিডিঅ'টো বনাওঁ আৰু পোষ্ট কৰি থাকোঁ, সেইটোৱে ৰিপ্লাই। তাৰপাছত আমাৰ কমেণ্টটো দিছে মানৱজ্যোতি কাকতি কৈছে ডিম্পুদাৰ কথা কি ক'ব আহিছ পাগল।
আচ্ছা মানে এতিয়া মই পাগল হলোগে মই আপোনালোকৰ এন্টাৰটেইনমেন্টৰ কাৰণে ইমান ধুনীয়া ধুনীয়া ভিডিঅ' ৰ'ষ্ট কৰি ৰ'ষ্ট বুলি ক'ব নোৱাৰি মই ইমান ভালকে ৰ'ষ্ট নাজানো যিহেতু মানে অকমান ধুনীয়া ধুনীয়া লাইন কেইটামান কৈ দিওঁ আৰু ভিডিঅ' কেইটাৰ ওপৰত তো মই এতিয়া মানে পাগল হলো ঠিক আছে আপোনালোকৰ কাৰণে মই পাগল হ'বলৈ ৰেডি আছো তাৰপিছত আমাৰ কমেণ্টটো পোষ্ট কৰিছে মুনিন বৰুৱাই কৈছে যে ভিডিঅ' বনাব আৰু বেলেগ বিচাৰি নাপালি ন ডাঙৰ মানুহক অলপ সন্মান কৰিবলৈ শিকিবা আৰু এটা কমেণ্ট মানে এটা নহয় আৰু মুঠতে 3টা কমেণ্ট আছে 3টা কমেণ্টৰ ৰিপ্লাই দিম আৰু তাৰপিছত ভিডিঅ'টো খতম কৰিম তো ভিডিঅ'টো অকণমান ধৈৰ্য ধৰি চাওক যোনকেইটা এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে সেইবোৰ কৈছোঁ কেইটামানে চাগে মোৰ ভিডিঅ' প্ৰথমটো ক্লিক কৰিয়ে গ'লগৈ আৰু সেইবোৰ কথা নকওঁ যিসকলে চাই আছে সেইবোৰ ভিডিঅ' মই অন্তিম মানে শেষৰ পৰ্যায়লৈকে চাব বুলি আশা থাকিল চাই লওক ভিডিঅ'টো তো মোৰ কমেণ্টটো পোষ্ট কৰিছে মৈত্ৰী ভূঞাই কমেণ্টটো পোষ্ট কৰিছে যে মোৰ মানে দিৱালীৰ ওপৰত ভিডিঅ' এটা আছিলে দিৱালীৰ ওপৰত কমেডি ভিডিঅ' মানে পাবজি ইউজাৰ আৰু টিকটক ইউজাৰ কেনেকৈ ফটকা ফুটাই তাৰ ওপৰত ভিডিঅ'টো আছিলে তেওঁ কমেণ্টটো কৈছে যে হাহাৰিয়েক চাৰিটা দিছে চাৰিটা দিছে তাৰপাছত কৈছে যে টিকটক ইউজাৰটো তই তেওঁ কৈছে যে টিকটক ইউজাৰটো তই মানে পাবজি ইউজাৰ আৰু টিকটক ইউজাৰ তেওঁ কৈছে যে টিকটক ইউজাৰটো মই এতিয়া মই কি বুলি কওঁ মই টিকটকটো আগতে ইউজ কৰিছিলোঁ মানে মই এনেকুৱা ফটোমি ভিডিঅ' নবনাওঁ মুঠতে মই নিজৰ ষ্টেটাছটো ঢালিবৰ কাৰণে মই টিকটক ভিডিঅ' বনাইছিলোঁ এতিয়া এৰিলোঁ যিহেতু মই এতিয়া ৰ'ষ্ট কৰিবলগীয়া হৈছে আৰু পাবজিটো খেলিছিলোঁ পাবজিটো এৰিবলগীয়া হ'ল কাৰণ মোৰ টাইমটো অকণ নহয়গৈ তেওঁৰ কমেণ্টৰ ৰিপ্লাইটো এটাই দিব বিচাৰে যে বৰ্তমান মই টিকটক ইউজ নকৰোঁ তাৰপিছত আমাৰ কমেণ্টটো হাতত লৈছোঁ মোৰ মিষ্টাৰ ৰাজাৰ ওপৰত যোনটো ভিডিঅ' বনাইছিলোঁ মিষ্টাৰ ৰাজাৰ ভিডিঅ' এটা ভাইৰেল হৈছে এতিয়াও ভাইৰেল হৈ আছে আৰু হৈ থাকিব নহ'বলৈ আছে পিছলৈ কাৰণ সেই ভিডিঅ'টোৰ ৰহস্য চবেই গম পাইছে ভিডিঅ'টোৰ ওপৰত কমেণ্ট দিছে আমাৰ বিক্ৰম তাই আনক সদায় কিয় এনেকৈ বুলি সোধাজনে এনে কাম কৰিলে শুবা নাপায় কমা নিশ্চিত ৰূপে সকলোৱে উত্তৰ বিচাৰে মানে তেওঁক মই প্ৰশ্ন কৰিছিলোঁ যে তেওঁৰ মিষ্টাৰ ৰাজাৰ ভিডিঅ'টোৰ ৰহস্যটো কি মানে কেছটো কি তাৰ ৰিপ্লাই বিচাৰিছে তো মিষ্টাৰ ৰাজা এতিয়ালৈকে কোনো ধৰণৰ ভিডিঅ'ত আমাক ৰিপ্লাই দিয়া নাই আশা কৰোঁ তেওঁ আমাৰ প্ৰশ্নৰ উত্তৰ দিব আৰু মোৰ যিসকল ভিউৱাৰৰ কমেণ্টৰ ৰিপ্লাইও দিব সেইটোৱে আশা কৰিলোঁ বিক্ৰম তাই আপোনাৰ ৰিপ্লাই আহি আছে মই নিদিওঁ মিষ্টাৰ ৰাজাই দিব তাৰপিছত আমাৰ কমেণ্টটো দিছে ৰাহুল পায়েং মিষ্টাৰ ৰাজা এতিয়া কেনে পাইছ বেলেগৰ ওপৰত ৰ'ষ্ট বনোৱা কেলা আমাক এতিয়া উত্তৰ লাগে দিবি সোনকালে নহ'লে তোৰ মাথা ভাঙি অভিজিত এৰচাত মজা দিছা ঠিকে আছে কমেণ্ট আপোনালোকে শুনিলে মই একো নকওঁ মোৰ লগত ৰিলেটেড নহয় মিষ্টাৰ ৰাজাৰ পৰাই ৰিপ্লাই বিচাৰিছে ৰাহুল পায়েং মই ক'ব বিচাৰোঁ যে তোমাৰ ৰিপ্লাই মিষ্টাৰ ৰাজাই দিব তো বন্ধুসকল আজিলৈ আমি কমেণ্টৰ যি চেপ্টাৰ বুলি ক'ব পাৰি বহুত দীঘলত লাগে এতিয়া কিমান মিনিট হ'ল মই গম নাপাওঁ তো কমেণ্টৰ আমি চেপ্টাৰ ইয়াতে ক্ল'জ কৰিছোঁ তাৰপিছত যদিহে ভিডিঅ'টো ভাল লাগিলে বন্ধুসকল প্লিজ ভিডিঅ'টো কৰি দিব লাইক চেনেলটো কৰিব ছাবস্ক্ৰাইব লগত থকা বেল আইকন দবাই নটিফিকেশ্যন অল কৰিব যাতে মোৰ এনেকুৱা ধৰণৰ নতুন ভিডিঅ'ৰ আপডেট আপুনি পোনপ্ৰথমে পাই থাকে মাজতে কেইটামান লাইন থাকি গ'ল যে মই চবৰে কমেণ্টৰ ৰিপ্লাই দি দিছোঁ যদিও কিন্তু মানে অকণ পঢ়ি শুনাবলৈ মন যায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন যায় সেয়েহে মই এই ভিডিঅ'টো বনালোঁ আৰু আপলোড কৰিলোঁ বহুত কষ্ট হৈছে বনাবলৈ বেয়াকৈ আৰু বহুত কমেণ্ট দিছিলে কিন্তু মই যিহেতু বেয়া কথা নকওঁ সেয়েহে মই আৰু নকওঁ বিশেষ একো আজিলৈ ইমানতে ভিডিঅ'টো খতম কৰিছোঁ গুড বাই টেক কেয়াৰ